হে গাইজ গুড মৰ্ণিং। আজি ৰাতিপুৱা ওলাই আহিছোঁ, 4টা বাজিছে। কিয় ওলাই আহিছোঁ আপোনালোকে সকলোৱে গম পাই চাগে। আপোনালোকে ওলাই গৈছিলে, আজি হৈছে মহালয়া, সেইকাৰণে অকণমান ওলাই আহি চাওঁতে বহুত মানুহ গোট খাই গ'ল দেই। আগে পাছে বহুত মানুহ, ফুলবাই ময়ে গৈ আছোঁ দুইজনী ৰাস্তাই হাঁহি হাঁহি। মানুহৰ ভিৰ বহুত বাঢ়িছে দেই, এওঁলোকো গৈ আছে, আমিও গৈ আছোঁ। লাহে লাহে গৈ থাকোঁ, চাওঁচোন ক'লৈকে পাওঁগৈ। বৰপথাৰত আকৌ পূজা চূজাবিলাক বহুত পতা হয় দেই, আৰু পূজাৰ কাৰণে কিবা নহয় কিবা এটা প্ৰগ্ৰেম থাকে। ইয়াৰ ৰাস্তা কাষতে কি প্ৰগ্ৰেম পাতিছে ইমানকৈ নাজানো, কিন্তু পতা দেখি অলপ ৰৈ চাওঁ বুলি ভাবিলোঁ। কিনো ওলাই আগে আগে চাই গৈ থাকিম এতিয়া আমি। সৰু ছোৱালীকেইজনী ইমান ধুনীয়াকৈ নাচিছে নহয়। চাওঁতেচোন বহুত মানুহ গোট খাই গ'ল, পিছফালে ধৰিবই পৰা নাই। সকলোৱে প্ৰগ্ৰেম উপভোগ কৰিছে, আমিও অলপ চাই পেলাই যামগৈ, কাৰণ মোৰ টিউশ্যন আছে, তেওঁলোক আহি পাবহিয়ে। অকণমান চাওঁ আৰু। আমাৰ ভাওনা তোলা দৈত্যগীতাৰ নিচিনাকৈ প্ৰথমতে ভাবিছোঁ এয়া কোন ওলালে, ভয়ে খাই গৈছিলোঁ দেই। পিছত আকৌ যেতিয়া গানটো গাইছে তেতিয়া গম পাইছোঁ এয়া বোলে মহিষাসুৰ। পূৰা ষ্টেজ ভাঙো যেন কৰিছে। ঘোষণা করলেন আত্মপরিচয়। বৰপথাৰত এটা পূজাৰ দিনত মোৰ এটা ফেমাছ মিঠাই পায়, এইটোৰ নাম কিবা আমিতি বুলি কয়। মই বৰপথাৰত অহাৰ পিছতে গম পাইছোঁ। প্ৰথমতে আমি জেলেবি কৈ আছিলোঁ, কিন্তু পিছতে গম পাইছোঁ এইটো আমিতি। এই আমিতি ল'বলৈ ৰখিলোঁ, চাহ খামগৈ। ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ, বাই বাই।